Guys, কি খবৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অমন নিউ ব্লগ ষ্টাইল। বহুত দিনৰ মূৰত আৰু এটা ব্লগ মানে ষ্টাৰ্ট কৰিলোঁ যিহেতু আজি গণেশ পূজা। চ' শৰাই চৰাই দি মানে চাকি তাকি দি আহিলোঁ, ফুল লোৱা নহ'ল। মোৰ লগৰ দুটামান আহিছে, মানে লগৰ এজন আহিছে, গম পাইছে। তাৰপিছত আহিয়ে যায় ঘৰৰ পৰা। তাৰপিছত মানে দিনটো কি কি কৰোঁ কি কি নকৰোঁ দেখাম আৰু বলক যাওঁ। এইটো আহিলে আমাৰ গৰুটো Bagus. Happy Puja. Thank you. Dibagar pudar poribek, guys. Nai de kono nai de. So guys, pani tula start hobo laheke. Laheke aru gute dekama. বৰ্তমান খালি খালি হৈছে, অলপ দেৰিকে পঠি যাব মানে মোৰ ব্লগত মই বকিবকে নাপাওঁ। আৰু মই ইনষ্টা প্লিজ ফ'ল' কৰি দিবা। ইনষ্টাত ফ'ল' কৰিব হয় গাইজ। কি নাম আছে? ৰূপম বুলি আছে। ৰূপম বুলি আছে, আৰু মোকো ফ'ল' কৰি দিব অমন এক্স বুলি আছে দেই। আৰু ফেচবুকত অমন মুছাৰী। হা ৰূপম ধৰচোন। মমি বা ব্লগত কিবা এটা কৈ দিয়া। হেল্ল' বলক আমি বালি তুলি আহো। আৰু চেনেলটো আমাৰ চেনেলটো চাই থাকিব, সাবস্ক্ৰাইব কৰি দিব আৰু লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। য়েছ, চাই থাকিব। বাই ইমান ধুনীয়া যদি বাই কৈছে চাই থাকিব। য়েছ। So guys, পানী তুলি আহি পালে। তো কিবা কিবি নিয়ম চিয়ম হয় ন, নিয়ম চিয়ম কৰি আছে। তাৰপিছত আমি আকৌ ভিতৰত লৈ যাব পানীখিনি মন্দিৰৰ ভিতৰত। এজন মানে বা আহি আছে, চ' আনিব গৈছে বলক। কিবা এটা কৈ দিয়া। এতিয়া প্ৰথমবাৰৰ বাবে মই গণেশ মন্দিৰত পূজা খাবলৈ আহিছোঁ। বলক আমাৰ লগত চাই যাব, খাই যাব। চেনেলটো আৰু চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ইমান এজন ধুনীয়া মানে ছোৱালীজনী কৈছে আৰু কৰি দিব গাইজ। ভাল লাগিল। ত' গাইজ পূজাৰ পৰা আহিলোঁ, সেইখিনি এতিয়া যাই ষ্টাৰ্ট অফ স্কুল। চ' বলকচোন, মানে কালি সৰস্বতী পূজাৰ কাৰণে মানে কিবা কিবি চলি আছে। ত' দিনততো দেখালেও পূজা পৰিৱেশ, ৰাতি অকণমান দেখাম জাষ্ট। বলক যাওঁ। বলে কম্পিটিশ্যন হৈ আছে। দি ব্লগ মে কুছ বলো। আৰু সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা থাকিলে, আৰু গণেশ পূজাৰো আপোনালোকলৈ শুভেচ্ছা থাকিলে, আৰু আশা কৰিছোঁ আপোনালোকে অমনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই। ইমান ধুনীয়া এজন ছোৱালী কৰিব যায়। दिस इज दीदी ने उड़ा रहा है। मुझे हिंदी सुना ना कैमरामैन যাব কিন্তু ইউটিউবত। মানে ভগাইছা নেকি? হে অমন ভগাইছা? ঠিক আছে।
ফ'ৰ্থ নম্বৰ গাইজ দিলো আপোনালোকক দিনৰ পৰিৱেশ দেখাইছিলোঁ এতিয়া ৰাতিৰ পৰিৱেশ দেখাম চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো মানে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব কাষতে যে থাকে এটা বেল আইকনটো এইটো প্ৰেছ কৰি দিব আৰু ইনষ্টাগ্ৰামত অমন এক্স বুলি ফ'ল' কৰি দিব থেংক ইউ